শনিবাৰৰ দিনা বীৰ হনুমানক পূজা কৰা হয় আৰু কোৱা হয় যে শনিদেৱ ন্যায়ৰ দেৱতা। গতিকে শনি দেৱতাৰ পূজা কৰোঁতে কেতিয়াও এইকেইটা কাম ভুল নকৰিব। শনিদেৱ ভগৱান সূৰ্য আৰু মাতৃ ছায়াৰ পুত্ৰ। তেওঁ আদি দেৱ শংকৰৰ পৰা ন্যায় দেৱতাৰ আশীৰ্বাদ পাইছে। শনিদেৱে জনসাধাৰণৰ কৰ্ম অনুসাৰে ফল প্ৰদান কৰে। শনিদেৱ স্বভাৱত অতি সহজ সৰল, কিন্তু আচৰণত বৰ খঙাল। শনিদেৱৰ লেহেমীয়া গতিৰ বাবে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ প্ৰৱেশ কৰোঁতে ১.৫ বছৰৰ পৰা ২ বছৰ সময় লাগে। শনিৰ মহাদশাৰ বাবে এজন ব্যক্তিৰ জীৱনত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ পৰা হাত সাৰিবলৈ শনিবাৰে মানুহে শনিদেৱক পূজা কৰিব লাগে। শনিদেৱক পূজা কৰাৰ সময়ত কিছুমান বিশেষ কথা মনত ৰাখিব লাগে। ভুল কৰিলে শনিদেৱৰ খং উঠে আৰু সেই ব্যক্তিজনে পূজাৰ উপযুক্ত ফল নাপায়। যদি আপোনালোকে শনি দেৱতাক পূজা কৰে তেতিয়া কেতিয়াও এইকেইটা ভুল নকৰিব। ১ নম্বৰতে শনিদেৱৰ পূজাত ৰঙা ৰঙৰ বস্তু ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে শনিদেৱৰ খং উঠে আৰু শনিৰ ছাঁ পৰিলে মানুহৰ জীৱন যন্ত্ৰণাদায়ক হৈ পৰে। শনিদেৱে সূৰ্য আৰু মংগল দুয়োটাকে নিজৰ শত্ৰু বুলি গণ্য কৰে। গতিকে শনিবাৰে শনি পূজাত ৰঙা ৰঙৰ কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। ২ নম্বৰতে শনিদেৱক পূজা কৰি থাকোঁতে শনিৰ চকুৰ ফালে চাব নালাগে। ইয়াৰ দ্বাৰা শনিদেৱৰ ক্ৰুৰ চকুৰ পৰা আপুনি হাত সাৰিব নোৱাৰিব। কাৰণ শনিদেৱৰ কুদৰ্শন আমাৰ জীৱনৰ প্ৰগতিত বাধা হৈ পৰে। সেয়েহে শনিদেৱৰ পূজাৰ সময়ত শনিদেৱৰ ভৰিৰ ফালে চাব লাগে। ৩ নম্বৰতে ক'লা আৰু নীলা ৰং শনিদেৱৰ বৰ প্ৰিয়। সেয়ে এই ৰঙৰ বাহিৰে শনিদেৱক শনিবাৰে আন কোনো ৰঙৰে পূজা কৰা উচিত নহয়। ৰঙা, হালধীয়া আৰু বগা ফুল শনিদেৱক আগবঢ়াব নালাগে। বগা তিল, ভাত আগবঢ়াব নালাগে। ৪ নম্বৰতে শনিদেৱক পূজা কৰাৰ সময়ত মুখখন পশ্চিম দিশত হ'ব লাগে। শনিদেৱক আন কোনো দিশলৈ মুখ কৰি পূজা কৰা উচিত নহয়। ইয়াৰ বাবে শনিদেৱৰ খং উঠে। ৫ নম্বৰতে শনিদেৱ যিয়ে সূৰ্যক শত্ৰু বুলি গণ্য কৰে, সেইবাবে শনিবাৰে সূৰ্য উদয়ৰ আগতেই নহয়, সূৰ্য উদয়ৰ পাছত শনিদেৱক পূজা কৰিব লাগে। আৰু শনিবাৰে পাৰিলে সদায় হনুমান মন্দিৰলৈ যাওক আৰু পূজা কৰক। আৰু এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ লগ বন্ধুৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।